এখন গাড়ী কিনিব যাওঁতে মানে অলপ গণ্ডগোল হ'ল ফচিলে মানে তো কাহিনীটো হৈছে মই এজন মানুহ সুৰেণ উজিৰ বাপেক লেট চন্দ্ৰ উজিৰ গাঁওটো টঙিয়া কাৰণেই যান PS আমাৰ গফুৰ তো এখনৰ পৰা মই তাৰ পৰা মই এখন স্কৰপিঅ গাড়ী সেকেন্ড হ্যান্ড S10 গাড়ী সি মোক মানে গাড়ীখন বিক্ৰী কৰিছে 4 বছৰ হৈছে বলে মই গাড়ীখন বিক্ৰী কৰিছিলো তাৰপিছত বিক্ৰী কৰাৰ পিছত সি মোক গাড়ীখন বিক্ৰী কৰিলো 10 লাখত তেতিয়া মোৰ এইটো এগ্ৰিমেন্ট আছে 10 লাখত কিনা কিন্তু ইয়াত লিখা আছে মই যেতিয়া মোৰ কামত বিল পাওঁ তেতিয়া মানে পইচাটো দিয়া হ'ব বলে মই বেলেন্সত লৈ আনিলো নটাৰী কৰি পেলাই তেজপুৰত তাৰপিছত মই এক সপ্তাহ পিছত 1 লাখ টকা এডভান্স দিম বলে লৈ আনিলো তো ইটো হিচাপত মই এক সপ্তাহ পিছত এডভান্সটো 1 লাখ টকা দিয়া হল তাৰপিছত মই পিছতে গম পালো যে গাড়ীখন যেনেকৈ সি 4 বছৰ কৈছিলে এখন গাড়ী স্কৰপিঅ 4 বছৰ কৈছিলে যে আমি আৰসি চালে তেতিয়া গম পালো যে গাড়ীখন 6 বছৰ হল 6 বছৰ ৰানিং আৰু লেফট সাইডৰ গোটেইটো দৰজা বাম্পাৰ সব মানে গাড়ীখন মাৰ পোৱা মানে নতুন কালাৰ দিয়া হয় তো ইটো হিচাপত মই যেতিয়া পইচা দিবলৈ মোৰ টাইম হৈ গল 2 মাহ ইয়াত লিখা আছিলে 2 মাহ পিছত মোৰ যেতিয়া টাইম আহি গল তেতিয়া মই কলো যে লগৰ হিচাপত গাঁৱতে বন্ধু যেতিয়া অলপ মিলা মিছে কৰ আৰু গাড়ীখন 13 লাখৰ দামটো আপুনি 6 বছৰ চলাৰ পিছত 10 লাখ কেনেকা পাব ইটো হিচাপত মই 8 লাখ টকা দিম বলে তাত কোৱা হৈছে তেতিয়া সি নামানিলে তা নামানাৰ পিছত মই তাক গাড়ীখন ৰিটাৰ্ণ লৈ যা মোক 1 লাখ টকাটো ঘূৰাই দিয়ে বলে কোৱা কাৰণে মোক 1 লাখ টকাটো ঘূৰাই দিলে গাড়ীখন লৈ গল এই দিনাখন যেতিয়া গাড়ী ঘূৰাই লৈ গল এই দিনাখন আমাৰ গাঁৱৰ ওচৰতে কি নিজৰ গাঁৱৰ ওচৰত মানে খান্দুৰা বসুমতাৰী হালদিবাৰী হা কি একেটাক মানে এই দিনাখন আমাৰ কোডত লিখা লিখি কৰি পেলাই 9,40,000 বিক্ৰী কৰা হল মানে বেলেন্স কে মানে 1 মাহ পিছত সি পইচা দিয়া বেলেন্স লিখা হল তাৰপিছত আমাৰ এডভোকেট আছিলে নৱজ্যোতি নেও আমাৰ গোপালপুৰৰ হয় সি নটাৰী কৰিছে সাক্ষী আছে আমাৰ এইফালে বিজু বসুমতাৰী মিথুন বসুমতাৰী আছে আৰু মই নিজে সাক্ষী হৈছে গাড়ী বিক্ৰী টাইমত ৰবিৰাম নাৰ্জাৰী হিচাপত এতিয়া কথাটো হল যেতিয়া পইচা দিবলৈ টাইম আহিলে খান্দুৰে বেচাৰা হি বিল পোৱা নাই কাম কৰি আছে এয়াৰপৰ্টত সি 4 লাখ টকা এডভান্স দি দিলো মানে 1 মাহ পিছত তাৰ পিছত থাকিলে আপোনাৰ 5,40,000 5,40,000 আজি 20 তাৰিখত দিয়া তাত টাইম দিয়া আছিল তেতিয়া হি কি কৰিলে যোৱা কালি ৰাতি 19 তাৰিখ ৰাতি হি সুৰেণ উজিৰে আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্ট তেজপুৰৰ পৰা আমাৰ ফকাখন মানে পুলিচক লৈ পেলাই হি মানে নিজে পুলিচ হয় এই টাইমত হি ডিউটি আছে না নাই তেতিয়া আমাৰ মই ইমান চিনো নাপাওঁ কনষ্টেবল আহিছে নেকি লগত সিহঁতৰ আহি পেলাই মোৰ ঘৰৰ ৰাতি 8টা বজাত হেৰি আহি গল বল মানে গফুৰ পুলিচ থানা গুচি যাব লাগে বলে মই কৈছে আমাৰ ঘৰৰ গোটেই মানুহ বাহিৰত ওলাই পেলাই সুধিলে কি কাৰণে সি ক'লে মোৰ স্কৰপিঅটো আপুনি চুৰি কৰি পেলাই বেলেগত বিক্ৰী কৰিছে এইটো হিচাপত মোক দৌৰিবলৈ আহিছো তেতিয়া মই ক'লো আপোনাৰ স্কৰপিঅটো চুৰি হৈছে না নাই মই মুখত ক'লেতো নহ'ব আপুনি মুখত ক'লে নহ'ব প্ৰুফ লাগিব মই এখন কাগজত মই যেটো মোবাইলত আছে এটা আছিলে মই এইটো পুলিচক দেখালো মই কিনা কাগজটো পিছত মই 3 মাহ চলাৰ পিছত নোৱাৰিম কাৰণে তাক ঘূৰাই দিয়া আৰু বিক্ৰী কৰা হি গোটেই গমেই পায় তেতিয়া ক'লে থানা যাব লাগিব বলে ক'লে তাৰপিছত আমাৰ যেটো তেজপুৰৰ পৰা পুলিচ আহিছে একেতে মোক সাইডত গৈ পেলাই সুধিলে যে কাহিনীটো কি কাহিনীটো মই গোটেইটো ক'লে যে গাড়ী মই কিনিছিলো গাড়ীখন সেই বেলেগত বিক্ৰী কৰা হল মই এতিয়া 3 মাহ চলাৰ কাৰণে এইটো মই ভুল হ'বও পাৰে এইটো মই স্বীকাৰ কৰিছো তথাপি সকলো সেই বল থানাৰ গুচি যাম বল থানা গোটেইটা আমি থানা গ'ল আমাৰ ফেমিলি গুচি গ'ল মই ৱাইফ গুচি গ'ল আৰু মা গুচি গ'ল দাদা গুচি গ'ল একেটা মই লগত লৈ গৈছো তেতিয়া আমি থানা গুচি গ'ল ৰাতি 8:30 বজাত আমি থানা পালো তেতিয়া আৰু হি খান্দুৰাক বিচাৰিব কাৰণে হি সুৰেণৰ বিচাৰি গ'ল পুলিচ প্ৰশাসন লৈ পেলাই তেতিয়া আমাৰ লাষ্টত ৰাতি 11টা বাজি গ'ল তেতিয়া একেতে ফোন কৰিলে কিবা এটা কি হল মানে আমাক এৰি দিয়ক আমাৰতো একো হেৰি নাই দুখী নাই বা হেৰি নাই
তেতিয়া ইয়াৰ আগত ক'লে যে পইচা লাগিব তো পইচা লাগিলে মই কৈছোঁ লাষ্টত মই 20,000কে পাৰ মাহ মই যিটো চলাইছে এইটো ভাড়া হিচাপত দিম বুলি মই 60,000 দিবলৈ ৰাজি আছে তো এইটো বি ৰাজি নহ'লে সি এতিয়া মোক উঠাই লৈ যাব মানে তেজপুৰলৈ এনেকুৱা চিষ্টেমত মানে এই চিষ্টেমটো তাৰ বেলেগ টাৰ্গেট আছে মানে মোৰ ওপৰত বেলেগ টাৰ্গেট আছে চাগে সি মানে হাতিয়াৰ জাপি পেলাই মোৰ ওপৰত কেছ লগাব বিচাৰিছে মানে টাৰ্গেটটো তাত তেনেকুৱা মানে এতিয়া মই চিন্তা কৰিলোঁ এইটো সময়ে চুৰিন উজিৰে ইয়াক বিচাৰিবলৈ অহাই নাই দেৰি হৈছে মই এইফালে ছোৱালী বোকাৰ হৈ আছে এতিয়া বি চালে গমেই পাব মোৰ ছোৱালী আহিছে ইয়াতে বোকাৰ হৈ আছে তেতিয়া মই চিন্তা কৰিলোঁ ঠাণ্ডা হৈছে তেতিয়া মই ভাবিলোঁ যে মই আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত এডিশ্যনেল SP মহোদয় মই একবাৰ ফোন কৰিলোঁ তাক জনালোঁ কেছটো এনেকুৱা মই গাড়ী কিনাৰ কাৰণে অলপ হেৰি হৈ গ'ল ভুল হৈ গ'ল নাকি এনেকুৱা মই কথাটো ক'লোঁ ছাৰে ক'লে যে আমাৰ গফুৰ থানা কেছটো দিয়া নাই সিহঁতৰ তেজপুৰৰ পৰা আহিছোঁ তেতিয়া ছাৰে মানে একো সহায় কৰিব নোৱাৰিলে বুলি ক'লোঁ মই এইটো মানিলোঁ ঠিক আছে মই এইটো হিচাপত মই নিজৰ মানুহজনী আৰু মাক আৰু মোৰ ভণ্টি আৰু ছোৱালী এজনটো লৈ পেলাই ঘৰত গুচি আহিলোঁ পিছতে গম পালে যে সিহঁতৰ চুৰিন উজিৰে থানা পোৱাৰ পিছত মোক পলাইছে বোলে হাহাকাৰ লগাইছে তেতিয়া সিহঁতৰ হাল্লা হোৱাৰ কাৰণে মই পিছত গম পালোঁ যে মোক সিহঁতৰ কিবা এটা কেছত ফচাব মানে তেজপুৰত লৈ যাব বোলে মই অলপ ছাইড হ'লোঁ এতিয়াতো মই পলাই যোৱা নাই মোৰ একো কেছে নাই মই এতিয়া তেজপুৰত মাতিলে মই তেজপুৰত যাম এতিয়া SP মহোদয় এইটোৱে ক'লোঁ মই আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট SP মহোদয় মই এইটোৱে কৰিলোঁ যোৱাকালি ৰাতি চুৰিন উজিৰে নিজে এতিয়া ডিউটি আছিলে নাই মানে মদ খাই পেলাই পৰা নিচাহি গাড়ী সি নিজে অলপ চলাই আহিছে নিচা খাই পেলাই হাতিয়াৰ লৈ আহিছে সেই তাৰ নিজৰ পাৰ্চনেল হাতিয়াৰ আছে এইটো বাৰু গভৰ্ণমেণ্টৰ পৰা দিয়া এইটো মই নাজানো কিন্তু পাৰ্চনেল এটা হাতিয়াৰ আছে এইটো দেখাই ফুৰি দম দিয়ে এনেকুৱা চিষ্টেমত মোক দম দি গৈছোঁ এতিয়া লাষ্টত কি হ'ল মোৰ ককাই আৰু গাঁৱত এজন বুঢ়া মানুহ তেজপুৰত উঠাই লৈ গ'ল ঠাণ্ডা টাইমত তাই মই এইটোৱে ভাবিলোঁ যে এখন গাড়ী কিনাওঁতে মোৰ আইনৰ কাৰণে হেৰি হৈছে নেকি পানিছমেণ্ট পাব লাগে মই এইটোৱে ভাবিছোঁ মই আকৌ তাৰ লগত মিলাব বিচাৰে সি মিলা নাই এইটো কাৰণে মই ইয়াক ক'ব বিচাৰিছোঁ এতিয়া আমাৰ তাৰ বিষয়টো আমি এতিয়া ক'বলৈ গ'লেতো তাৰ বহুত কেলেংকাৰী আছে এতিয়া কেলেংকাৰীটো এইটোৱে সি কংগ্ৰেছ চৰকাৰৰ সময়ত সি 2007-8 ভিতৰত সি মানে পুলিচত প্ৰশাসনত সি জইন কৰিছোঁ তেতিয়া গোটেই ৰাইজৰ জানে সি নন মেট্ৰিক আছে পঢ়া লিখা নাই তেতিয়াতো মেট্ৰিক পাছ নহ'লে চাকৰি সোমাব নোৱাৰে বা চাকৰি ভৰ্তি হ'ব নোৱাৰে তেতিয়া আমি ভাবিছোঁ এতিয়া আমাৰ অসমত মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মালৈ মই এইটো জনাব বিচাৰিছোঁ এখেতে নিজে ভালকৈ চহী দিব নাজানে এখেতে মানুহে এতিয়া পুলিচ প্ৰশাসন কৰি পেলাই নিজে মানে প্ৰপাৰ্টি ঢেৰ আছে এতিয়া সি মেট্ৰিক পাছ হয় না নহয় মই এইটো ক'বলৈ নাযাওঁ এতিয়া ইনকুৱাৰী কৰিলেহে গম পাওঁ এইদিনাহে আজি 3-4 বছৰ আগত সি আমাৰ অপেন স্কুল গফুৰত সি মেট্ৰিক পাছ কৰিছে তাৰ আগত সি নন মেট্ৰিকত চাৰ্টিফিকেট দিছিলে না মেট্ৰিক চাৰ্টিফিকেট নকলি মেট্ৰিক চাৰ্টিফিকেট দি পেলাই সি চাকৰি ভৰ্তি কৰিছে মই এইটোৱে জানিব বিচাৰিছোঁ এইটো কাৰণে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট SP মহোদয় এইটোৱে জনাব বিচাৰিছোঁ আৰু তাৰ প্ৰপাৰ্টি ঢেৰ আছে এজন হাউলদাৰ কনষ্টেবল তাৰ প্ৰপাৰ্টি আপোনাৰ তেজপুৰ টাউনত মাটি 3-4 কটা মাটি আছে আৰু 3 মহল ঘৰ আছে আৰু স্কৰপিঅ গাড়ী 2খন বেলাহী গাড়ী 2খন স্কৰপিঅ আছে এটা আছে এইটো S10 আৰু এইখনটো আছে এতিয়া S11 টপ মডেল ইমান থকা ক'ত পালে ইমান মানে সি চাকৰি কৰা ইমান বছৰ হোৱা নাই গতিকে ইমান টকা ক'ত পালে আৰু বালুফুঙত তাৰ মানে প্ৰপাৰ্টি আছে মাটি আছে ঘৰ বাৰী আছে আৰু নিজৰ য'তো ল'ৰা ছোৱালী সেই প্ৰাইভেট স্কুলত দামী প্ৰাইভেট স্কুলত ভৰ্তি কৰিছে ঘৰত তাৰ ঘৈণীয়েকৰ আৰু নিজৰ দামী মানে 2 চকীয়া গাড়ী আছে গতিকে
আমি বিচাৰিছোঁ এইবিলাক কেলেংকাৰী যিটো আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত SP মহোদয় অলপ তাৰ ওপৰত তদন্ত কৰিলে গম পাব মানে এতিয়া তাৰ ওপৰত ইনকাম টেক্সৰ যিটো আমাৰ ইনকাম টেক্সৰ যিটো হেৰি আছে মই ইহঁতৰ তদন্ত কৰিবৰ কাৰণে জনাইছোঁ আৰু আমাৰ অসমত মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মই জনালোঁ তো একেটাৰ মানে যিটো পঢ়া শুনা নাই ইমান প্ৰপাৰ্টি ক'ৰ পৰা পাইছোঁ আৰু তাৰ চেলাৰী ইমান হেৰি নাই তাকেতো সেই বহুত কেলেংকাৰী কৰিছে এইটো কাৰণে আৰু মই বিচাৰি মানে দেখিছোঁ তাৰ ঘৰত মই অহা যোৱা কৰি থাকোঁ আগৰ পৰা ক্লছে হৈ গ'ল বন্ধু নিচিনাவே হৈ গ'ল তথাপি মই এইটো ক'ব বিচাৰিছোঁ তাৰ ঘৰত 2-3জন কাম কৰা সৰু সৰু ছোৱালী থাকে সি বহুত টৰ্চাৰ কৰে বহুত মাৰপিট কৰে এজন ছোৱালীটো সি যেতিয়া ঘৰলৈ আহে গাঁৱত আহে ছোৱালীটো তেজপুৰ টাউনৰ পৰা পলাই পেলাই ইটানগৰ গৈছে বালুপুং যাব বিচাৰিছে তেতিয়া আমাৰ বালুপুং গেটত মানে দৌৰি পেলাই লাষ্টত লখৰা চাৰিদুৱাৰ পুলিচ থানাত ধৰা দিয়া হৈছে তেতিয়া চুৰেণ উজেৰে নিজে গৈ পেলাই ওলাব বিচাৰিছে তাৰ ওলাব বিচাৰি যাওঁতে ছোৱালীবিলাকে তাৰ ওপৰত কেছ দিলে কেছ দিয়াৰ পিছত কৈছোঁ আমাক বহুত মাৰে হেৰি মাৰপিট কৰে বহুত মানে শাস্তি দিয়ে এইটো কাৰণে মই তাৰ ঘৰলৈ নাথাকোঁ এইটো হিচাপত তাৰ ওপৰত মানে কেছ আছে এইটো কাৰণে হেৰি আছে ছোৱালীবিলাক মাৰপিট সৰু সৰু ছোৱালীক কষ্ট দিয়া তাৰ এতিয়াতো এজন বা দুজনটো থাকিবই আৰু ছোৱালীয়ে সুধিলে গমেই পাব এতিয়া আপুনি কি হোৱাটো বিচাৰিছে আপোনাৰ গাড়ীটো কি ক'ব খোজে নহয় এতিয়া মই এইটো বিচাৰিছোঁ মই এখন গাড়ী যিটো গাড়ী কিনিছিলোঁ মই 3 মাহ পিছত চলাৰ পিছত মই সি নিজে লৈ গৈছোঁ কিমান টকাৰ চুক্তি আছিলে এইটো ইয়াত লিখা আছিলে 10 লাখত কিন্তু আপুনি কিমান দিছিলে মই 1 লাখ টকা এডভান্স দিয়া আছিলে লিখা মতে ইয়াত লিখাই আছে তো এইটো হিচাপত লাষ্টত মই ক'লোঁ যে দামখন অলপ মিলাই দিয়ে গাড়ীখন যেতিয়া পুৰণা হৈছে 13 লাখৰ গাড়ীটো 6 বছৰ চলাৰ পিছত অলপ মিলাই দিয়ে বুলি কৈছিলোঁ লগৰ হিচাপত সি মিলাই দিয়া নাই তো এইটো হিচাপত 8 লাখ দিব বিচাৰিছোঁ সি নিদিয়াৰ কাৰণে গাড়ীখন ঘূৰাই লৈ গ'ল আৰু সি এডভান্স লোৱা 1 লাখ টকাটো মোক ঘূৰাই দিয়াৰ পিছত এইদিনাখন মানে খান্দৰা বসুমতাৰী আকৌ হেন অভাৰ কৰিছে মানে এতিয়া চাকি আছে মই কেনেকৈ চুৰি হ'ব পাৰে গাড়ী তাৰ গাড়ীটো চুৰি কৰি কেনেকৈ মানে আপোনাৰ ওপৰত অভিযোগ তুলিছে যে গাড়ীখন চুৰ কৰিছে তো এইটো হিচাপত মোৰ ককাইটো আৰু গাঁৱৰ এজন বুঢ়া মানুহ বাবা মানুহ সি লৈ গ'লে তেজপুৰত লৈ গৈছে থানা শাস্তি দি আছে মই এইটো কাৰণে এইটো আৰু বিষয়টো মানে আৰক্ষী বিভাগৰ উচ্চ বিষয়াসকলে যাতে গুৰুত্ব চায় যিহেতু আপুনি 1 লাখ টকা দি কিনিছিলে হয় চুৰি কৰা নাছিলে চুৰি কৰা নাছিলে মোৰ প্ৰমাণ আছে সেইখিনি আপুনি ক'ব খোজে হয় তাৰমানে এখন গাড়ী কিনিব গৈ আপোনাৰ যথেষ্ট এতিয়া হাৰাশাস্তি হৈছে হয় নিশ্চয় আমি আশা কৰিম আপোনাৰ এই কথাখিনি শুনিব কালি ৰাতি যেতিয়া প্ৰশাসন আহিছে তেজপুৰৰ প্ৰশাসন হয় পুলিচ কিমানজন আহিছে এখেতে 2জন আহিছে বুলি কৈছোঁ মই 2জন দেখিছোঁ আৰু লগত আমাৰ গহপুৰ থানাৰ পৰা 2জন আৰক্ষীৰ লগত আহিছে তো মই ভাবিছোঁ ইটো সময়ত মানে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট SP মহোদয়লৈ মই জনাব বিচাৰোঁ ইটো টাইমত সি ডিউটি আছিলে নাই সি চিভিল ড্ৰেছত আহিছোঁ আৰু এজন চিভিল ড্ৰেছত আহিছোঁ তাৰ এজন লেডিজ মানুহ আমাৰ কনষ্টেবল নাকি সি মানে ড্ৰেছত আহিছোঁ এইটো হিচাপত তো আমাৰ ঘৰৰ আহি পেলাই মোৰ ৱাইফক ধমকি দিছে ইয়াত মোৰ গোটেই ভিডিঅ' কৰা আছে মই তাৰ ঘৈণীয়েকত মানে চেণ্ড কৰা হ'ল ভিডিঅ'টো ইয়াত আছে ৰেকৰ্ডিং আছে কিন্তু লাইভ কমিৰ কাৰণে অলপ কম দেখে মোৰ ঘৈণীয়েকটো মাৰিব বিচাৰিছে ইয়াৰ প্ৰুফে আছে সি মোৰ ঠাই আহিছে ইয়াতে গমেই পাব প্ৰুফটো আছে আৰু মাইকী মানুহটো অলপ মানে ডিঙি চিকিবলৈ বিচাৰিছে হা একবাৰতো সি থাপৰ মাৰা নিচিনাই হৈ গ'ল মোবাইলটো ফৰিলে মানে ইয়াতে গমেই পাই যাব মই আৰু প্ৰুফটো আছে মই বেছি ক'বলৈ নাযাওঁ সাক্ষী আছে এতিয়া এইখিনি অভিযোগ তুলিছে আপুনি হয় এতিয়া মই ভাবোঁ মানে মোৰ দাদাটো এৰি দিব লাগিব এতিয়া সেই তেজপুৰ থানাত মানে বিনা দুখত মানে লৈ গৈছে আপোনাৰ দাদাক লৈ গ'ল হয় দাদাক লৈ গৈছে চাহেব নাজাৰী এইখিনি ক'বলগীয়া আছিলে হয় এখন স্কুটিৰ গাড়ী কিনিছিলে চৌৰিণী বজাৰৰ পৰা তাক কৈছিলোঁ মই 2 মাহ এগ্ৰিমেণ্ট লিখিছিলে 2 মাহ মই ফাৰ্ষ্ট টাইম ক'লোঁ মোৰ তাত পইচা ইমান নাই মই এতিয়া পইচা দিব নোৱাৰে 2 দিনমান ৰখি কিনে মই তাক 15 দিন পিছত 4 লাখ টকা দিলোঁ তাক 9.5 লাখত কিনিছোঁ তাৰ মই স্কুটিটো কালি ধমকি দি কিনে স্কুটি আকৌ ঘূৰাই লৈ গ'লোঁ এতিয়া মোক পইচাটো ঘূৰাই লাগে মই আৰু আজি দিয়ে না কালি দিয়ে মোক পইচা ঘূৰাই লৈ যায় কোনে লৈ গ'ল মানুহৰ নাম কি চৌৰিণী তাতে ঘৰ ক'ত কিবা টঙীয়া কাৰণ জানো
কিবা কৰে তেখেতে? পুলিচ কৰি আপুনি এই গোটেই বিষয়টো প্ৰশাসনক জনাইছে? বৰ্তমান মই জনা নাই, এতিয়া জনাম। আপুনি তেখেতৰ পৰা কি কৰিছিলে? গাড়ী লৈছিলে? গাড়ী লৈছিলে কেই লাখ দি? 9.5 লাখ দিছিলে কিমান? 4 লাখ দিছিলে এডভান্স। আৰু এতিয়া কি হ'ল? গাড়ীখন ঘূৰাই দিয়ে? গাড়ীখন ৰাতি বন্দুক দেখি মোৰ পৰা লৈ গ'ল। কি লগত বন্ধু দেখি দেখুৱাইছে আৰু গাড়ীখন লৈ গ'ল? মোৰ নিজৰ কাটিবলৈ লৈ গ'ল। এই 4 লাখ টকা দিয়া প্ৰুফ আছে, কিমান তাৰিখত দিছে কেই তাৰিখত দিয়া নাই চব প্ৰুফ আছে। এতিয়া আপোনাক গাড়ী নালাগে, পইচাটো ঘূৰাই লাগে? গাড়ী নালাগে মোক, লৈ যোৱা গাড়ীটো কিনিলো মই। 4 লাখটো ঘূৰাই লাগে? ইমান অসমান কৰিলে আৰু তাৰ পৰা কেনেকৈ গাড়ী ল'ম? 4 লাখ টকা ঘূৰাই লাগে। আৰু মই যিমান দিন চলিছে ইমান দিন লাগিল, কিমান খাটি দিয়ক, কিন্তু পইচাটো ঘূৰাই লাগিব। এতিয়া কোৰ্টত আপোনালোকে নটাৰী কৰিছিল? লটাৰী কৰিছিলে। কি নাম আছিল? নৱজ্যোতি নিয়োগ। এডভোকেট এইখিনিয়ে ক'বলগীয়া আছিলে। অঁ